Hello guys, welcome back to my YouTube channel RT Vlogs. আজি মই গৈ আছো তেজপুৰৰ কলিয়া ভুমুৰা দলঙৰ তলত। বলক আপোনালোকে মোৰ লগত অলপ ফুৰি আহিব। তো ইয়া চাওক গাইজ, মই আছো দুলাবাৰীত আৰু ইয়াত চাওক জুবিন দাৰ ছবি অংকন কৰিছে আৰু ইয়াত চাওক ইয়াত লিখা আছে সাগৰ দৰে গভীৰ তুমি। আৰু ইমান ধুনীয়া ছবি অংকন কৰিছে নহয়, চাওক বহুত ধুনীয়া লাগিছে সঁচাকৈ। আমি আহি পালোঁ ব্ৰিজৰ ওচৰত আৰু ইয়াত চাওক ব্ৰিজৰ এইখিনিতে ৰখি আছোঁ, আহি নামিছোঁ। তো এতিয়া আমি তলফালে নামি যাম, শ্বৰ্টকাট যাম, শ্বৰ্টকাট ইমান ঘূৰি নাযাওঁ আৰু। গাইজ দেখিছে আবেলি হৈ আহিছে। গাইজ এয়া চাওক আমি এতিয়া শ্বৰ্টকাট মাৰিম ইয়াৰ পৰা, মানে তলফালে ডাইৰেক্ট ব্ৰিজৰ তলত নামি যাম। এয়া চাওক শ্বৰ্টকাট ৰাস্তা গাইজ, একদম শ্বৰ্টকাট। মজা লাগিছে গাইজ নামিলৈ। চাওক গাইজ জংঘলৰ মাজে মাজে শ্বৰ্টকাট মাৰি তললৈ গৈ আছোঁ ৰাস্তাত। দাদা আৰু ভাইটি আগলৈ গুচি গ'ল, মোক পেলাই থৈ। চাওক গাইজ, গাইজ চাওক চাওক, বাপৰে কি ৰাস্তা দেখিছেনে? মই গৈ আছোঁ গাইজ তললৈ। চাওক গাইজ আহি নামিলোঁ আমি, নামিলোঁ গাইজ নামিলোঁ। ফাইনেলি গাইজ নামি আহিলোঁ আমি। আৰু এয়া চাওক ব্ৰিজ, বুম শ্বৰ্টকাট। আমি আছিলোঁ গাইজ সেই তাতে, আৰু এইটো ৰাস্তা শ্বৰ্টকাটেৰে আমি নামি গুচি আহিলোঁ। এয়া চাওক গাইজ কি বঢ়িয়া জেগা ন, এই মজা লাগিছে। এয়া চাওক চিৰিও বনাই দিছে তললৈ যাবলৈ, মজা লাগিছে গাইজ মজা। ৱাও গাইজ আমি এয়া চাওক ব্ৰিজৰ তলত আছোঁ, এয়া পুৰা ব্ৰিজত। ইয়াতে ৰখোঁ অলপ, ফটো চটো অলপ উঠোঁ। এয়া ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা এইখনেই হৈছে কলিয়া ভুমুৰা দলং। এইখন হৈছে 3.1 কিলোমিটাৰ দীঘল আৰু এই দলংখনে নগাঁও আৰু শোণিতপুৰ জিলাক একেলগে সংযোগ কৰে। তো এয়া ব্ৰিজৰ তলখিনি আপোনালোকক দেখালোঁ, তাতে অলপ উঠি গ'লোঁ, ফুৰি চুৰি চালোঁ আৰু ফটো চটো উঠিলোঁ আৰু। উঠি লৈ এয়া আমি এতিয়া এনেই চুলুংফালে আহিছোঁ, ইয়াতে অলপ কিবা অলপ খাই লৈ ঘৰলৈ বুলি ওলাইছোঁ। তো গাড়ীলৈ ৰখি আছোঁ, গাড়ী আহিব আৰু গাড়ী আহিলে আমি যামগৈ ঘৰলৈ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, ভাল লাগিলে এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগ পাম নতুন এটা ভিডিঅ'ত। থেংক ইউ।